মই কেইটা অৰ্ডাৰ মাৰিছোঁ দেখাই আছোঁ 1 2 3 4 5 6 জীৱনত মই এবাৰ চেলেঞ্জ লৈছিলোঁ আৰু এই চেলেঞ্জটো পূৰাও কৰিছোঁ একেবাৰে আপোনালোকে গম পাই গৈছে मेन बात है कस्टमर का कॉल नहीं लग रहा है तो डायरेक्ट मैं जाके 25টা মানে টার্গেট লৈছো মানে হৈ যাব ন आराम से হৈ যাব 25টা ऑर्डर कंप्लीट হল আৰু কংগ্ৰেচুলেশন नहीं देगा सर 25 ऑर्डर कंप्लीट कर लिया কংগ্ৰেচুলেশ্যন 10 মাস হৈ গেল কংগ্ৰেচুলেশন তো আজি 18টা টার্গেট মোৰ আকৌ এবাৰ আহি গিলো নতুন এটা ভিডিও লৈ ফিলে এনে মই সন্ধিয়া মানে কামত যাওঁ আজি ওলাইছোঁ এটামান বজাত আজি হ'ল শনিবাৰ মই এনে সন্ধিয়া মানে আহোঁ কিন্তু আজি সোনকালে যাই আছোঁ আহি পালোঁ কিবাকে অলপ জামো হৈ আছিলে আৰু আহি পেলাই অলপ ৰেষ্ট ল'লোঁ क्या खाना लेके आया तुम निरामिष लेके आया है अच्छा ठीक है निरामिष खाना चाहिए আজি মোৰ মানে 25টা অৰ্ডাৰ টাৰ্গেট পাৰিম না নাই পাৰিব আরাম সে পাৰিব পাৰিম সাপোর্ট মই পাৰিম না নাই यस पूरा परिवार 25টা অৰ্ডাৰ লাগে মানে यस আজি 25টা অৰ্ডাৰ টাৰ্গেট আছে মোৰ আজি एकदम হৈ যাব না দিলীপ कसम इसकी गारंटी मैं नहीं दे सकता বঢ়িয়া श्योर হৈ যাব না 100% 100% কষ্ট করবি অলপ মেহনত লাগিব এনে নৰ্মেলি মোৰ 15টা 16টা হৈ যায় কিন্তু আজি 25টা অৰ্ডাৰ আৰু মানে মই আজি সোনকালে আহিছোঁ কেইটামানত আহিছোঁ মই ডেটটা ভাবিছিলোঁ আজি 25টা অৰ্ডাৰ মাৰিম বুলি কিন্তু অৰ্ডাৰে অহা নাই চাওক না এইটো একেবাৰে খালী আজি অৰ্ডাৰ অহা নাই বে তো মেম আজি মই 25টা অৰ্ডাৰ টাৰ্গেট কৰিছোঁ পাৰিম না यस ঠিক আছে এইটো আমাৰ মেম হয় মানে তো কৈছে আপোনাৰ নামটো মোৰ নাম ফাল্গুনী ভৰালী বহুতকেইটা ভিডিঅ' উঠাইছোঁ লাষ্ট ভিডিঅ'টো মেমৰ লগত কৰি আছোঁ তো এনে খবৰ পাতি ভাল ন ये फंस गए লাষ্ট ভিডিঅ' মানে আপোনালোকে গম পাই গৈছে মেমে গম পোৱা নাই তেনে ভাল ন তো 25টা অৰ্ডাৰ পাৰিম ন একদম কিমান ধৰণৰ এতিয়ালৈ 5টা অৰ্ডাৰ হৈ গৈছে কিন্তু আজি বহুত ট্ৰাফিকো হৈ আছে এটা অৰ্ডাৰ দিওঁতে বহুত টাইমো লাগি আছে পাৰিম নে এনে পাৰিব লাগে ডেফিনেটলি পাৰিব লাগে অৰ্ডাৰ দি চাওঁ আমি কিমান হয় যেতিয়া হয় আমি চাওঁ পাৰিব লাগে ট্ৰেফিক প্ৰব্লেমো চলি আছে বহুত ট্ৰাফিকো চলি আছে 5টা অৰ্ডাৰ মাৰিলোঁ এতিয়া 6 নম্বৰ অৰ্ডাৰ লৈ ৰখি আছোঁ এটা অৰ্ডাৰ লাগিছে এইটো চাব পাৰিছে তো প্ৰেম ভাই আহি গৈছে প্ৰেম ভাই কি খবৰ अरे हम लोग का सरदार साहब है बोलो जो बोले सन আগতে দেখা পাইছিলোঁ অৰ্ডাৰ নাই কিন্তু এতিয়া চা পুৰা অৰ্ডাৰ ভৰি এজনে মানে 3টাকে লগাই একেবাৰে অজিত इसका नाम है अजित তো এইটো মোৰ 10 নম্বৰ অৰ্ডাৰ এতিয়া মানে চাইকেলত লৈ আহিছোঁ ইমান টাইম গাড়ী লৈ আছিলোঁ এতিয়া চাইকেলত লৈ দিছোঁ তো ফাইনেলি 10টা অৰ্ডাৰ কমপ্লিট হ'ল তো এতিয়া মানে মই বহি আছোঁ অৰ্ডাৰ চৰ্ডাৰ নাই একেবাৰে 1:30 বজাত আহিছিলোঁ 1:30 বজাৰ পৰা 4:30লৈকে অৰ্ডাৰ নাছিলে তো 4:30টাৰ পৰা এতিয়ালৈকে অৰ্ডাৰ মাৰিলোঁ এতিয়া কেইটা বাজিছে টাইমটো চাচোন টাইমটো এতিয়া মানে 11টা বাজে আৰু এতিয়া 11টালৈকে 15টা অৰ্ডাৰ মাৰি লৈছোঁ আৰু লাগে 10টা অৰ্ডাৰ লাগে তো ছাৰ 10টা অৰ্ডাৰ মাৰিব পাৰিম না নাই আৰু মই 25টা মানে টাৰ্গেট লৈছোঁ মানে হৈ যাব ন आराम से हो যাব दिलीप तू बोल रहा था नहीं होगा ऑर्डर आने से हो जाएगा हो जाएगा अगर ऑर्डर नहीं आएगा तो बहुत दिक्कत हो जाएगा ऑर्डर आ जाएगा ना नहीं आने से सर ऑर्डर दे देगा कंस कर देगा ना ठीक है अभी क्या होने वाला है पता नहीं है देखता है मोर 14-15 নম্বৰ অৰ্ডাৰ ভাবিছিলোঁ 4তলাৰ পৰা লিফ্টত যাম তো লিফ্টত কিবা কালাৰ লগাইছে ৰং চং লগাইছে সেইকাৰণে 4তলাত খোজকাঢ়ি যাই আছোঁ চাব গৈছে এতিয়া মাৰিলোঁ
আৰু 21টা অৰ্ডাৰ আৰু 4টা অৰ্ডাৰ লাগে, 1টামান বাজে। ডিছপেন্সাৰী ফালে অৰ্ডাৰটো দিব আহিছিলোঁ। এইখিনি এটা ব্ৰিজ হৈ আছে, চাব পাৰিছে। এইটো ভলুমুখ ব্ৰিজ, মানে এইটো কেই তাৰিখে উদ্ঘাটন হ'ব নাজানো। ধুনীয়াকৈ বনাইছে, দেখা মানে খুলিলে গম পাব আৰু। ভলুমুখ চাইডে আছে, চুইচ গেটৰ এইটো চাইডে। ভাল লাগিছে বাৰু। তো বলক এতিয়া অৰ্ডাৰটো কমপ্লিট কৰিলোঁ। 21টা অৰ্ডাৰ মাৰিছোঁ, এতিয়া আৰু 4টা অৰ্ডাৰ লাগে কমপ্লিট কৰিবৰ কাৰণে। চেলেঞ্জ লৈছোঁ যিহেতু কমপ্লিট কৰিব লাগিব, আৰু 2 ঘণ্টামান আছে। মোৰ দেশৰ বাবে মই জীয়াই আছো। এতিয়া আহি পালোঁ। অলৰেডি মানে 23টা অৰ্ডাৰ হৈ গ'ল, আৰু লাগে মানে 2টা অৰ্ডাৰ। 23 নম্বৰ অৰ্ডাৰ কমপ্লিট। এতিয়া আৰু 2টা অৰ্ডাৰ লাগে। 2টা অৰ্ডাৰ ট্ৰাই কৰিম, আৰু 1 ঘণ্টা আছে মাত্ৰ 3টা বজালৈকে। 3টা বাজিলে মানে চেছ, একেবাৰে বন্ধ। 1 ঘণ্টা 2টা অৰ্ডাৰ মাৰিবই লাগিব। প্ৰাগজ্যোতিষ কলেজৰ ওচৰত। আৰু মাজতে অলপ ভিডিঅ' ৰখাই দিছিলোঁ কিয় কাৰণে, মানে মোবাইলটো চাৰ্জ নাছিল। 2%, 3%, 4% এনেকুৱা চাৰ্জ আছিলে। চাৰ্জত লগাই কাম কৰিছিলোঁ, আৰু ফাইনেলি অলপ টাইম সময় পাইছিলোঁ, মানে অৰ্ডাৰ লাগি আছিলে ন। তো সেয়ে আৰু এতিয়া 25% চাৰ্জ কৰিছোঁ। চাৰ্জ কৰি পেলাই 23 নম্বৰ অৰ্ডাৰটো কমপ্লিট কৰিলোঁ। এতিয়া আৰু 2টা অৰ্ডাৰ লাগে। একো নহয়, যেনেকৈ তেনেকৈ মানে 2টা অৰ্ডাৰ মাৰিব লাগে আৰু। 1 ঘণ্টা নাই, 50 মিনিট আছে আৰু। 2টা 10 হৈ গ'ল, 50 মিনিট আছে। 50 মিনিটত 2টা অৰ্ডাৰ আহিব লাগে। তো লৈ ল'লোঁ 25 নম্বৰ অৰ্ডাৰটো। এতিয়া যাওঁ দিবৰ কাৰণে, বলক। ঠাণ্ডা নাই, অলপ ঠাণ্ডা লাগি আছে। চাৰ্ট পিন্ধি আহিছোঁ, একেবাৰে বহুত ঠাণ্ডা লাগি আছে। কি কৰিম আৰু। এটা অৰ্ডাৰ লৈ আহিছিলোঁ, মানে ৰং লোকেশ্যনত একেবাৰে। তে সেই আৰু উপায় নাই, ৰখি আছোঁ। কাষ্টমাৰে আহি আছে। তো অৰ্ডাৰটো এইটো ৰখি আছোঁ অকলে। 25টা অৰ্ডাৰ কমপ্লিটো হ'ল, আৰু মহৰ কামোৰ খাই আছোঁ। এতিয়ালৈকে অহা নাই, কি কৰোঁ এতিয়া। পূৰা মহ লাগি আছে, পূৰা মহ। চাব পৰিছে, পূৰা চুনচান এৰিয়া একেবাৰে। না এটা মানুহ আছে, না কুকুৰ আছে। এইটো চাব পাৰিছে, 3টা পিজ্জা আছে। অৰ্ডাৰটো লৈ গৈছিলোঁ তেতিয়া, পে'মেণ্ট কৰা অৰ্ডাৰ আছিলে। অৰ্ডাৰটো ল'বই নাহিলে, মানে গেট তালা মাৰা আছিলে। तो एक के बारे में बोलना भूल ही गया था। ये मेरा हम लोग का मैनेजर साहब है। क्या लिख रहा है सर? कुछ हिसाब निकास कर रहा है। मैं भूल गया था बोलने के लिए। हम लोग का मैनेजर है, और कांग्रेचुलेशन नहीं देगा सर? 25 ऑर्डर कंप्लीट कर लिया सर देखिए ना सर, गजब बेइज्जती है। The next day. मतलब 26 ऑर्डर मार लिया था, 25 ऑर्डर का कंप्लीट था। तो कांग्रेचुलेशन देगा? हाँ नहीं, मैं 26 ऑर्डर भरा, कांग्रेचुलेशन नहीं देगा? कांग्रेचुलेशन। हाँ। और दिलीप इधर आओ, कांग्रेचुलेशन नहीं देगा तुम? इधर आओ ना भैया, कांग्रेचुलेशन दो ना भैया। इतना गाड़ी, इतना चमक किसका है गाड़ी? बढ़िया है। कांग्रेचुलेशन नहीं देगा? देगा भाई, कांग्रेचुलेशन। তো কালি মই 25টা টাৰ্গেট লৈছিলোঁ, তো 26টা অৰ্ডাৰ মাৰিছোঁ। তো মেমে বোলে মোক কংগ্ৰেচুলেশ্যন দিয়ে বোলে। কংগ্ৰেচুলেশ্যন হৰি, মই কৈছোঁ মানে কমপ্লিট হ'ব বুলি টাৰ্গেট। থেংক ইউ। আৰু আজি মানে 18টা টাৰ্গেট আছে মোৰ। তো ভাবিছোঁ আজি 18টা টাৰ্গেট কমপ্লিট কৰিম। এতিয়ালৈকে 7টামান মাৰি লৈছোঁ। আৰু কেইটা লাগে? আজিও ডেফিনেটলি আৰু কিমান লাগে? 7টা মাৰিছোঁ, 18টা টাৰ্গেট। আৰু লাগে আৰু হৈ যাব। আজিতো আৰু হৈ যাব। বঢ়িয়া। আজি পুৰা চিয়ৰ হয়। এতিয়া 8 নম্বৰ অৰ্ডাৰটো দিব যাওঁ। 8 নম্বৰ অৰ্ডাৰটো কমপ্লিট কৰোঁ। আজি 18টা টাৰ্গেট মোৰ। हम लोग अभी कितना फ्लोर जाएगा? सेकंड फ्लोर ना? सेकंड फ्लोर ऑर्डर देने के लिए गया है। यहाँ पे पिज्जा है जी। मेन बात है कस्टमर का कॉल नहीं लग रहा है, तो डायरेक्ट में जाके
घंटे पे में जाऊंगा। घंटे भी जाके ऑर्डर देगा। हाँ। ये अभी लिफ्ट आ गया, लिफ्ट खोल रहा है। कम से कम अब इधर आप एक साथ जाएगा। आईना भी है बे। मेरे को कैसा लग रहा है? हैंडसम लग रहा है ना? अच्छा है। हैंडसम है तो लाइक करिए। ऑर्डर तो कंप्लीट हो गया। এইটো অৰ্ডাৰটো লৈ যাই আছোঁ 4 তলা লিফ্টৰ কাৰণে ৰখি আছোঁ। এইটো লিফ্ট আৰু মই ইয়াতে ৰখি আছোঁ। ওপৰত যাব লাগে, তলত আহিব লাগে, জীৱনটো চলি আছে। যোনটো কালি চেলেঞ্জ কৰিছিলোঁ 25টা অৰ্ডাৰৰ, সেইটো 26টা মাৰি কালি কমপ্লিট কৰি দিলোঁ। আজি মানে চেলেঞ্জ আছে 18টা। তো আজি 12টামান হৈ গৈছে আৰু 6টামান লাগে, হৈ যাব। জীৱনত চব এক্সপিৰিয়েঞ্চ ল'ব লাগে। বহুত অৰ্ডাৰ সোমাই গৈছে একেবাৰে। চাইকেল লৈ অৰ্ডাৰ মাৰি আছোঁ, কেতিয়াবা গাড়ী লৈ লওঁ, কেতিয়াবা চাইকেল লৈ লওঁ। সেই জীৱন চলি আছে আৰু উপায় নাই। আৰু 5টা অৰ্ডাৰ লাগে এইটো অৰ্ডাৰ দিয়াৰ পিছত। তো বৰক শান্তিপুৰত যাওঁ আৰু। কি কবি, মই 25টা অৰ্ডাৰ কমপ্লিট কৰিছোঁ কালি। কংগ্ৰেচুলেশ্যন, দম আছে গেলা। দম আছে। দম আছে। আজি মানে 18টা কমপ্লিট মানে টাৰ্গেট লৈছোঁ। 18টা পাৰিম না? आराम से खाली के लिए 26टा मान ली, आज 18 दिन ये हम लोग का प्रेम भाई है। मैं कल मतलब 25 टारगेट दिया था, 25 कम्प्लीट कर दिया। इसके लिए कुछ बोलना चाहेंगे? बहुत अच्छा है, काम करते रहो, आगे बढ़ते रहो। कांग्रेचुलेशन नहीं बोलेंगे? ठीक है। प्रेम भाई आज मैंने 18 का टारगेट दिया है, कम्प्लीट कर पाएंगे ना? हो जाएगा। कितना मारा अभी तक 16 हो गया और 2 चाहिए। हो जाएगा ना? हो जाएगा आराम से हो जाएगा। ठीक है, इसके लिए भी आज 18 के लिए भी कांग्रेचुलेशन बोल दीजिए। अच्छा है, मारो तो। वाह, ठीक है, मार लेगा। और 2 घंटा बाकी है। उसके बाद बोल देंगे। 2 ঘণ্টা বাকী है। এইটো হ'ল আমাৰ আমজাদ দা। তো কালি মই মানে লৈছিলোঁ, টাৰ্গেট লৈছিলোঁ 25টা অৰ্ডাৰ টাৰ্গেট কমপ্লিট কৰিছিলোঁ। এটা বেছিকৈ মাৰিছোঁ 26টা। তাৰ কাৰণে আমজাদ দা কিবা ক'ব নেকি? वाव ब्रिलियंट बढ़िया मारिছে কংগ্ৰেচুলেশ্যন। কংগ্ৰেচুলেশ্যন আৰু আজি মানে 18টা টাৰ্গেট লৈছোঁ। আমি পাৰিমনে? একদম পাৰিবা কিয় নোৱাৰিবা কেইটা মাৰিছা এতিয়া মানে 16টা হৈ গ'ল। ও বঢ়িয়া আৰু কি না দুটা আৰামত হ'ব এটা আৰামত হৈ যাব 20 হৈ যাব 20 পাৰ হ'ব 20 পাৰ হৈ যাব। Yes, 100%। থেংক ইউ। তো 17টা অৰ্ডাৰ কমপ্লিট। এতিয়া 18টা লাষ্ট অৰ্ডাৰ আছে। লাষ্ট অৰ্ডাৰ আহিছে বাৰু, रेडी হৈছে, বনাই আছে। मेरा लास्ट ऑर्डर है। कौन भाई साहब बना रहा है, देख सकते हैं। लास्ट भाई मेरा क्या क्या पिज़्ज़ा बना रहा है? एक ओनियन, एक गोल्डन को, एक क्लासिक है हमारा। ठीक से बनाइए। लास्ट ऑर्डर है मेरा, 18 नंबर ऑर्डर है। Domino's, we are Domino's. हर हर महादेव। তো মোৰ 18টা অৰ্ডাৰ কমপ্লিট আৰু নিজকে নিজে মানে কংগ্ৰেচুলেশ্যন দি আছোঁ। লৈছিলোঁ 26টা অৰ্ডাৰ মাৰিছোঁ আৰু ছেটাৰডে মানে মই 18টা টাৰ্গেট লৈছোঁ, 18টাই মাৰিছোঁ। তো লাইভ প্ৰুফ দেখাই আছোঁ আপোনালোকক। অলপ ইয়াতে দেখাই দিয়ে। এইটো মানে মোৰ আইডি হয় ডমিন'জৰ। তো দেখাই দি আছোঁ, অলপ জুম কৰি দিয়ে ইয়াতে। এইটো হ'ল মই আজি অৰ্ডাৰ মাৰিছোঁ, কেইটা অৰ্ডাৰ মাৰিছোঁ এইটো বাৰু নকওঁ মই। 1 ছেকেণ্ড, ছানডে কেই তাৰিখ আছিলে? এইটো মই কেইটা অৰ্ডাৰ মাৰিছোঁ দেখাই আছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26টা অৰ্ডাৰ মাৰিছোঁ। মানে 25টা টাৰ্গেট লৈছিলোঁ, 26টা মাৰিছোঁ। আৰু ইয়াতে হ'ল ছেটাৰডে 18টা টাৰ্গেট লৈছোঁ, 18টাই মানে মাৰিছোঁ, দেখাইছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19টা মাৰিছোঁ। মানে 18টা টাৰ্গেট লৈছিলোঁ, 19টা মাৰিছোঁ। তো চাইছে, জীৱনত মই এবাৰ চেলেঞ্জ লৈছিলোঁ আৰু এই চেলেঞ্জটো পূৰাও কৰিছোঁ। একেবাৰে ক'ব নোৱাৰোঁ কিমান খুচি অনুভৱ কৰিছিলোঁ মই নিজকে মানে। সেই আৰু আগলৈ মানে চেলেঞ্জ কৰিবলৈ চেষ্টা কৰি থাকিম।